ও দেখা মাছ টাছ নাই এতে বলক নহ'লে হরে বাড়ি চলে যাও। আপনি কথা বড় দৃশ্য আপনারও পুরি চিটকে চিটকে ও থাকবার মাছ বহুত এই সাকাই সাপ সাপ নহয় কলতে মাছ পাইছিল দিনাখানে তাতে আমি পাবা বজলো পাপা ও ধৈর্য সহ্য করবি আনো দেই কথাই এইফালে আমার কত গৌরা বেশি দেখা নাই দেখছি রব ও দেখা আইসি শিবরে তো খানা খাম বুলি বলছো তাকে কি কৈছাম আসি রব কম রব আহক নহয় ইয়ে বহি ফুৰিব আছা নেকি ন মাছ পালি নে ও কলতে ও ক'ৰ আহিলি গুৱাহাটীৰ পৰা আহিলোঁ ৰ আমি বৰশী বাই আছো ৰ কি কৰি থাকিবি পাইছোঁ মস্ত মাগুৰ এটাকে পাইছোঁ আৰু তই গুৱাহাটীত থাকি মুখ চুখ শুকি গৈছে আকৌ খাব যাব নাপা না কি কি তইনো গাঁৱত থকা নে ভালে হৈছিলি গুৱাহাটীতে তইনো আমরা গুটিত নলি অ' আপুনি জানে না এই কাম কৰিব নাযায়তো গুৱাহাটীত অহা যোৱা কৰাতে দলাঙৰ ফুটো কেতিয়াহে বনিব যায় তাতে আকৌ বেলেগ কাম নাই জানে না ঐ দেখা হ'ব ৰ'ব ইমান হেৰি কৰিব এনেকৈ হ'ল দে তইতো যে গুৱাহাটী পৰা আহিছে খানা এটাকে খাম দে তাক খানা খুৱাব কৈছে ই পইচা নাই বুলি ক'ব দে কচোন পইচা নাই বুলি ক হয় দে মোৰ গুৱাহাটীত থকা নথকা একেই হৈছে মোৰ আনকি গুৱাহাটীত থাকি এটা খানা খাবৰো পইচা নাই তাতে আকৌ লকডাউন তোৰ কি সঁচাই এনে অৱস্থা নেকি তোৰ যদি এনে অৱস্থা তই আমাৰ লগত নাহ কিয় তই গুৱাহাটীত কি কৰিব যায় তই মই গাঁৱত থাকিলে কি হ'ব তহঁতৰ নিচিনাকৈ এনেদৰে আজি এদিন যদি এইখন পথাৰত বৰশী বাই থাকিব লাগিব মই কিন্তু এনেদৰে চলিব নোৱাৰোঁ দেই মই এনেদৰে চাওকচোন আমি বোলে এতিয়া গাঁৱত থাকি এনাই আছোঁ তই ৰাতিপুৱা ওলবি আমি কি কৰোঁ দেখা পাবি কি হ'ল এতিয়া গুৱাহাটীৰ পৰা আহিবালি নেকি তই আহিবালো ৰ মাত্ৰ তই ক'ৰ পৰা আহিলি গৈছিলোঁ ৰ আগত চকুক মাছৰ আধাৰ আনবাই গৈছিলোঁ কিন্তু নাপলোৱে ঐ কি কৈছে জানা কি আমি বোলে গাঁৱত থাকি বৰা বহি থাকোঁ আৰু ইয়াৰ বোলে গুৱাহাটীত থাকি খানা খাব এটা পইচা নাই কি কয় তেতিয়াহ'লে কালি ৰাতিপুৱা আমাৰ লগত লৈ আহিবি দেখি দিম আমি কি কাম কৰোঁ হ'ব দে বাৰু মই ৰাতিপুৱা আহিম তহঁতে কি কাম কৰা গাঁৱত থাকি চাম মই ৰাতিপুৱা দেখা বলক আজি গাঁৱত বলক আজি দালি নকৰিলে কি ক'ব তাকেতো কোনোবাই মাছ পুৰা হাতছিল নেকি আপোনাক কাইলৈ মই পাহৰি গৈছিলোঁ মই বোলো কিয় মাছ পোৱা নাই হ'ব পাৰে আপোনাৰ মাছ পুৰা হাতছিল বলক আজি নাই কাম নাই চলো মই পাহৰি গৈছিলোঁ বলক এগুলো আছি আমার খেতি আর দেখে দিস পাগলা হ'ল দে চাওঁ এইগিলা আমি ইয়াতে কুহৰ খেতি কৰিছোঁ আৰু মই দেখাই দে ভালকৈ আৰু এইবিলাক ধান দেখছে না এইবিলাতো আমাৰে আৰু তাকে লাগি মোটামুটি আমাৰে দেই আমি গোটাই তিনিও লগ লাগি কৰিছোঁ আৰু ই মাছ দিয়া দেখা পালি নহয় তই চাওঁ তই আমি গাঁৱত থাকি বৰা বাই থাকোঁ না আমি এতিয়া কি কৰি আছোঁ চাই ল তই দেখি দিয়া লাও চাহ অলপ দেখি দিছোঁ না কি কৰি খাব পাৰি এই লকডাউনতো আমি ইয়াৰ পৰাই বহুত লাভ হৈছে ইয়াৰ পৰাই আমাৰ পৰা বহুত লাভ হৈছে জিকা নেচৰা গোটাই চাই ল ইয়াতে হাল বাবা আছে দেচোন আৰু তহঁতে গাঁৱত থাকিয়ে ভালকৈ চলি আছা ঘৰৰ মানুহকো লগ পাই আছা লগতে এইগিলাখানো ভাল খেতি কৰি আছা
কিয় বলতে গুৱাহাটীৰ খেতিত দিলি নেকি এই খেতি ধৰা নাই ৰ গাঁৱত থাকি যি ইয়াক ভালকৈ চলিব পাৰি তাকে বুজাইছোঁ হাই গাইছ হাই যদি আপোনালোকে ভিডিঅ'টো ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লগতে কমেণ্ট কৰিব লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব আমি এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে কিছুমান চলি গুৱাহাটীত যায় কিন্তু তাৰ কাম নাই তাৰ ঘৰত পইচা দিব নোৱাৰে সি নিজে চলিবৰ কাৰণে পইচা নাই গতিকে তাৰ নিচিনা চলি গুৱাহাটীত থকাতকৈ গাঁৱত থাকি খেতি কৰক ঘৰৰ মানুহক লগ পাব গতিকে আপোনালোকে ভিডিঅ'টো যদি কিবা বেয়া পাইছে আমাক কমেণ্ট বক্সত জনাব আৰু যদি ভাল পাইছে তেতিয়াহ'লে আমাক কমেণ্ট কৰি পেলাই ক'ব